নমস্কাৰ আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই যে ঘৰটো দেখা পাইছে এই ঘৰটো বাৰু আপোনালোকৰ কাৰ বুলি অনুভৱ হৈছে এই ঘৰটোৰ এটা বিশেষত্ব আছে আজি সেইবাবে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে আপোনালোকে আচল কথাখিনি জানিব পাৰিব বন্ধু বান্ধৱীসকল এই ঘৰটো হৈছে যোৰহাট জিলাৰ কাকজানৰ ৰীতামণি বৰা ওৰফে ৰদালি বৰাৰ ঘৰ ৰদালি বৰাৰ বিষয়ে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু হয়তো আপোনালোকক বিশেষভাৱে মই বুজাব লগা নহ'ব ৰদালি কোন হয় তথাপিতো মই জনাই দিছোঁ যে ৰদালি হৈছে এগৰাকী মেধাৱী ছাত্ৰী যোৰহাট জিলাৰ আৰু তেখেতে এখন এতিয়া দোকান আৰম্ভ কৰিছে নিজৰ অৰ্থ উপাৰ্জনৰ কাৰণে তেওঁ যিটো পথ বাছি লৈছে সেই পথটোক সকলোৱে সন্মান জনাইছে সকলোৱে উৎসাহিত কৰিছে আজিৰ এই ভিডিঅ'টোত ৰদালিয়ে নিজৰ মুখেৰে আপোনালোকৰ আগত ব্যক্ত কৰিব নিজৰ সংগ্ৰামৰ বিষয়ে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যে এই ভিডিঅ'টো যুগুত কৰি দিছিলে মোৰ এগৰাকী বান্ধৱীয়ে নাম মণিমালা কলিতা তেখেতৰো এটা ইউটিউব চেনেল আছে ডিছক্ৰিপশ্যনত মই লিংকটো দিয়া আছে তো আপোনালোকে সকলোৱে চেনেলটো চাব খুব গঠনমূলক ভিডিঅ'বোৰ তেওঁ আগবঢ়ায় হয়তো আপোনালোকৰো কিবা উপকাৰ হ'ব আপোনালোকে নিশ্চয় এবাৰ চেনেলটো চাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তেখেতৰ ভিডিঅ'সমূহ চাই হয়তো আপোনালোকৰো ভাল লাগিব এয়া মোৰ তৰফৰ পৰা আপোনালোকৰ প্ৰতি এটা অনুৰোধ এই সুযোগতে মই মণিমালা কলিতালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান এটা সুন্দৰ ভিডিঅ' মোলৈ আগবঢ়োৱাৰ কাৰণে এয়া আপোনালোকে দেখিবলৈ পাইছে ৰদালি ঘৰৰ ভিতৰৰ অংশ এয়া হৈছে ৰদালিৰ পঢ়া টেবুল আৰু এয়া হৈছে ৰদালি বৰাই বিক্ৰী কৰিবলৈ অনা কিছুমান শাক পাচলি দোকানখন যিহেতু ৰাস্তাৰ কাষতেই দিয়া হৈছে মুকলি আকাশৰ তলত সেইবাবে দিনৰ ভাগত দোকানখন খুলিব নোৱাৰে যিহেতু ৰ'দ বেছি হৈছে আৰু সেইকাৰণে বস্তুবোৰ আনি ভিতৰতে এনেদৰে সুমুৱাই ৰখা হৈছে আৰু সন্ধিয়াৰ আগে দোকানত সকলোখিনি বস্তু উলিয়াই দিয়া হ'ব বিক্ৰীৰ বাবে এয়া আপোনালোকে দেখা পাইছে ৰঙালাও অমিতাকে ধৰি তামোল পাণৰ লগতে বহুতখিনি বস্তু ইয়াত আছে বন্ধু বান্ধৱীসকল বেছি কথা কৈ নাথাকোঁ মোৰ লগত যিহেতু আছে ৰদালি বৰা গতিকে ৰদালি বৰাৰ মুখেৰে শুনক তেওঁ জীৱনৰ সংগ্ৰামৰ কিছু কাহিনী কিয় এনেদৰে সংগ্ৰাম কৰিব লগা হৈছে সকলোখিনি কথা জানিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব এয়া আপোনালোকৰ সন্মুখত ৰদালি বৰা সকলোলৈকে নমস্কাৰ জনাইছোঁ মোৰ নাম আচলতে প্ৰকৃত নামটো ৰীতামণি বৰা হয় ফেচবুকত মোৰ নামটো ৰদালি নামেৰে পৰিচিত বহুত দিনৰ পৰা ভাবিছিলোঁ নিজাববীয়াকৈ কিবা এটা কৰিম পঢ়া শুনাৰ লগতে মোৰ ঘৰখনক অলপ সকাহ দিম বুলি ভাবিছিলোঁ আৰু লকডাউন আৰম্ভ হোৱাৰ লগে লগে আমাৰ ঘৰখন যিহেতু দেউতাই দিন হাজিৰা কৰি চলায় সেয়েহে ময়ো দেউতাক অলপ সকাহ দিম বুলি ভাবিলোঁ আৰু তেতিয়া মই কাম বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু কাম পাইছিলোঁ যোৰহাটত কিন্তু আজিকালি লকডাউন হোৱাৰ পৰাই যোৰহাটলৈ গাড়ী ভাড়া বহুত বৃদ্ধি হ'ল সেইকাৰণে মই মা দেউতাৰ লগত আলোচনা কৰিলোঁ যে মই যোৰহাটত কামটো কৰিবলৈ নাযাওঁ মোক ঘৰতে নিজৰ পদূলিমুখতে এখন শাক পাচলি আৰু তামোল পাণৰ দোকানৰ যাতে ব্যৱস্থা কৰি দিব পাৰে আৰু তেতিয়া মায়ে মোৰ ওচৰৰ 90জনীৰ পৰা 500 টকা ধাৰলৈ আনি মোক পাণ তামোল আৰু শাক পাচলিৰ এখন সৰুকৈ দোকান দি দিলে আৰু আজি মোৰ দোকানখনৰ এসপ্তাহ মানেই হৈছে আৰু বহুতো লোকৰ সঁহাৰি পাইছোঁ আৰু মোৰ মা দেউতা আৰু মোৰ ঘৰখন আইতা দাদা সকলোৱে মোক সঁহাৰি জনাইছে মই যাতে পঢ়া শুনাৰ লগতে এই দোকানখনো চলাব পাৰোঁ আৰু মোৰ ওচৰ চুবুৰীয়া মোৰ গাঁৱৰ মানুহ মোৰ বন্ধু বান্ধৱী কলেজৰ ছাৰ বাইদেউ আৰু মই আগতে পঢ়ি অহা কাকজান জুনিয়ৰ কলেজৰ ছাৰ বাইদেউসকলে মোক আগৰ পৰাই উৎসাহ জনাইছে আৰু মোৰ তেওঁলোকে সকলো প্ৰতিটো ক্ষেত্ৰতে মোক সহযোগ কৰে আৰু মোৰ খবৰ লৈ এতিয়াও তেওঁলোকে মোক খবৰ লৈছে আৰু মোৰ যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকে মোক বহুত উৎসাহ জনাইছে আৰু মই পঢ়া শুনাখিনিৰ লগতে যাতে মোৰ এই কামটো চলাই নিব পাৰোঁ সকলোৱে মোক সাহস দিছে আৰু মই বহুত উৎসাহিত হৈছোঁ আৰু এনেদৰে সকলোৰে সাহস আৰু উৎসাহ পালে মই বহুত দূৰলৈ আগুৱাই যাব পাৰিম আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে মাক দেউতাকে সন্তানক প্ৰতিপালন কৰে তেওঁলোকে মনত এটা শান্তি বিচাৰে যাতে ল'ৰা ছোৱালীয়ে পঢ়ি শুনি টকা পইচা দি তেওঁলোকক সুখ দিব নোৱাৰে প্ৰথম কথা হৈছে মানসিক শান্তিটো লাগে আৰু মই মা দেউতাক সেইখিনি মনত সুখ দিব পাৰিছোঁ সেয়েহে মই আজি বহুত সুখী আৰু মই এটা কথা ক'ব বিচাৰোঁ কামৰ কোনো সৰু বৰ নাই কামটো সৰুৱে হওক বা ডাঙৰেই হওক তাত যদি নিজৰ কামটো সন্মান কৰি আগবাঢ়ি যায় তেতিয়াহ'লে সকলো কামতে সফল হ'ব পাৰিব আৰু এনেদৰে যদি মই আগুৱাই যাওঁতে কিবা মই বাধাৰো সন্মুখীন হয় মই কিন্তু তথাপিও থমকি নৰওঁ কাৰণ মোৰ মা দেউতাৰ আশীৰ্বাদ আছে লগত মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আশীৰ্বাদ আছে বন্ধুবৰ্গ তথা মোৰ
সকলোৰে মোৰ আশীৰ্বাদ লগত আছে। মই সেইকাৰণে আগবাঢ়ি যাব পাৰিম বুলি মোৰ মনত এটা দৃঢ় প্ৰতিজ্ঞা কৰিছোঁ আৰু মই আগলৈও যাতে এনেকৈ মোৰ পঢ়া শুনাৰ লগতে মোৰ কামটো চলাই নিব পাৰোঁ। বিশেষকৈ মই সৰুৰে পৰা দেখি আহিছোঁ মা দেউতাই মোৰ লগত বহুত কষ্ট কৰিছে। মোৰ আৰু দাদাৰ লগত মোৰ মায়ে আনকি লোকৰ ঘৰত কামো কৰিবলগীয়া হৈছিলে আমাৰ ঘৰখনৰ কাৰণে, কাৰণ মোৰ দেউতাৰ এবাৰ হাত ভাগিছিলে আৰু এবাৰ ভৰিটো দুখ পাইছিলে। তেতিয়া মোৰ মায়ে দেউতাক সহায় কৰিবৰ কাৰণে আনৰ ঘৰত কাম কৰিবলৈ ওলাই গৈছিলে। মোৰ তেতিয়া মাক দেখি খুব দুখ লাগিছিলে আৰু মই তেতিয়াৰ পৰাই ভাবিছিলোঁ যে মাক আৰু মই আনৰ ঘৰত কাম কৰিবলৈ কেতিয়াও পঠিয়াব নোৱাৰোঁ, নিজৰে বেয়া লাগে। আৰু মই এতিয়া যিহেতু কাম কৰিব পৰা হৈছোঁ আৰু সেইকাৰণে মই মোৰ মাক ঘৰতে ৰাখিছোঁ আৰু মোৰ দোকানখনত মা দেউতা ঘৰৰ সকলোৱে সহায় কৰি দিছে আৰু ওচৰ চুবুৰীয়া সকলোৱে মোক উৎসাহ জনাইছে, সকলোৱে মোক আশীৰ্বাদ দিছে মই যাতে এনেদৰে আগুৱাই গৈ থাকিব পাৰোঁ। আৰু আপোনালোক যিসকলে মোক ফেচবুকৰ জৰিয়তে মোক শুভেচ্ছা দিছে, উৎসাহ দিছে, সেইসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এনেদৰে যাতে মোৰ লগত থাকে, মোক উৎসাহ দিয়ে। বিশেষকৈ আৰ্থিক সহায়তকৈ মানুহৰ মানসিক যিটো সহায় সেইটোৱে বেছিকৈ আগবাঢ়ি যোৱাত সহায় কৰে। আৰু মই আজি সকলোৰে পৰা মানসিকভাৱে সাহস পাইছোঁ। গতিকে মোৰ এটা আগবাঢ়ি যাব পাৰিম বুলি জীৱনত মোৰ এইখিনি দৃঢ় বিশ্বাস আছে নিজৰ ওপৰত। এইখিনি মোৰ অহংকাৰ নহয়, কাৰণ মই সৰুৰে পৰাই মা দেউতাই যিটো কথাকে কওঁ মই সেইটোৱে চলি আহিছোঁ। মোক যদি কিবা এটা বস্তু লাগ বুলি ক'লে যোগাৰ দিব নোৱাৰে মই কোনো ক্ষেত্ৰতে আপত্তি কৰা নাই, কাৰণ নিজৰ মাক দেউতাকে নিজে নিপিন্ধি নিজে নাখায় নিজৰ সন্তানৰ কাৰণে চিন্তা কৰে আৰু মই সেইখিনি সৰুৰে পৰা বুজি উঠিছিলোঁ। আৰু আজি মই মা দেউতাক এইখিনি সহায় কৰিব পাৰি মই বহুত সুখী। আৰু মোৰ মা দেউতা, ঘৰখন, দাদা, আইতা সকলো মোক লৈ সুখী। আৰু মোৰ আইতাই সৰুৰে পৰাই মোক আইতাই মোক বেছিভাগ পাইছিলে ঘৰত, কাৰণ মা দেউতা দুয়োজন একেলগে পথাৰলৈ কাম কৰিবলৈ গুচি যায় আৰু তেতিয়া গোটেই দিনটো মোক আইতাই ৰখি থাকে, আইতাই খুৱাই বোৱাই তেনেকৈ ডাঙৰ কৰে। আৰু মই আজি বেছিকৈ ভাগ্যৱান মই মোৰ জীৱনত আইতাক পাইছোঁ, কাৰণ আইতাক ককাকৰ পৰা যিখিনি কথা শিকিব পাৰি সেইখিনিয়ে জীৱনত বহুত সহায় কৰে। আৰু মই আইতাৰ পৰা বহুত কথা শিকিব পাৰিছোঁ আৰু মই আজি আইতাকো মোৰ জীৱনত এনেদৰে মই অকণমান আনন্দ দিব পাৰিছোঁ। এয়াই মোৰ বহুত সুখী আৰু মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু মোৰ অন্যান্য বন্ধু বান্ধৱীসকলকে এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে যদি মা দেউতাক জীৱনত অকণমান সুখ দিব বিচাৰা, সেই সুখ টকা পইচাৰ জৰিয়তে নহয়, তেওঁলোকৰ মনত শান্তি দিব পাৰিব লাগিব। তেওঁলোকে যি কথা কয় সেইখিনি মানি চলিব পাৰিব লাগিব, তেওঁলোকক সহায় কৰিব পাৰিব লাগিব, তেতিয়াই মা দেউতা সম্পূৰ্ণভাৱে সুখী হ'ব। আৰু মই সকলোলৈকে ধন্যবাদ জনাইছোঁ। এয়া আপোনালোকে নিশ্চয় শুনা পালে ৰদালিৰ মুখেৰে তেওঁৰ জীৱনৰ সংগ্ৰামৰ কথা। আপোনালোকে কি ভাবিছে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ শুনক ৰদালিৰ পঢ়া জীৱনৰ কিছু কথা, আৰু সেই কথাও ৰদালিয়ে নিজ মুখেৰেই আপোনালোকক ক'ব। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আগত আজি মোৰ শিক্ষা জীৱনৰ কথা অলপ ক'ব বিচাৰিছিলোঁ। মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ মোৰ গাঁৱতে 157 নং বাবকুৰাছা প্ৰাথমিক বিদ্যালয়ত। মই ক্লাছ 5লৈকে পঢ়ি কাকজান উচ্চতৰ মাধ্যমিক আদৰ্শ বালিকা বিদ্যালয়ত মই ক্লাছ 6ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়ালৈকে পঢ়িছোঁ আৰু মই তাৰ পৰাই মেট্ৰিক পাছ কৰিছোঁ। মেট্ৰিকত মই 3টা বিষয়ত লেটাৰ মাৰ্ক পাই মুঠ 74.5% পাইছিলোঁ। আৰু মই মেট্ৰিক পাছ কৰাৰ পাছত মই ভাবিছিলোঁ যে মই এখন কাকজান মহাবিদ্যালয়ত পঢ়াৰ কথা ভাবিছিলোঁ। সেই সময়তে মোৰ বাইদেউ আৰু ভিনদেউ কাকজান জুনিয়ৰ কলেজত তেওঁলোক কৰ্মৰত। মোৰ বাৰ নাম আছিলে ৰশ্মিৰেখা দত্ত আৰু মোৰ ভিনদেউৰ নাম আছিলে যোগজিত বৰা। তেওঁলোক দুয়োজন আৰু কাকজান কলেজৰ ন্যাসৰ সকলো সদস্য মোৰ ঘৰলৈ আহি মোক 2 বছৰ বিনামূলীয়াকৈ পঢ়োৱাৰ কথা কৈছিলে আৰু মই তেওঁলোকৰ কথা মতে কাকজান জুনিয়ৰ কলেজত নামভৰ্তি কৰিছিলোঁ আৰু মোক তেওঁলোকে সকলোখিনি সুবিধা দিছিলে। আৰু মই 2019 চনত কাকজান জুনিয়ৰ কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰিছোঁ আৰু মোৰ পাৰ্চেণ্টেজ আছিলে 83.8%। আৰু মোৰ সেই ক্ষেত্ৰত তেওঁলোকে বহুত সহায় কৰিছে মোৰ পঢ়া শুনাখিনিৰ লগতে, আৰু মোৰ ঘৰুৱা সমস্যাখিনিও তেওঁলোকে খবৰ লয় আৰু বৰ্তমান পৰ্যন্ত তেওঁলোকে মোক উৎসাহ দি আছে। আৰু মই বৰ্তমান কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ BA 3rd চেম। বন্ধু বান্ধৱীসকল, এয়াই আছিল যোৰহাট জিলাৰ কাকজানৰ ৰীতামণি বৰা ওৰফে ৰদালি বৰাৰ নিজৰ মনৰ কথা। ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।
ৰদালিৰ এই কৰ্মই সঁচাকৈ উঠি অহা নৱপ্ৰজন্মক নিশ্চয় উৎসাহিত কৰিব, অনুপ্ৰাণিত কৰিব বুলি মোৰ বিশ্বাস। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব। আৰু নতুন যদি কোনোবা বন্ধুৱে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ অতি সোনকালে আহি আছোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।